নমস্কাৰ আপোনালোকক কি খবৰ তোমালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা জায়দাৰে মক্কেলামি উদঙাই দিয়া তোমালোকৰ আপোন চেনেল আৰু কিবা অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ আমাৰ অসমত কি নাই মানে কি নাপায় হাগামুটা ইউটিউবাৰ অসমত পোৱা যায় ভাদ মাহত কুকুৰে কামুৰা পাগল ইউটিউবাৰ পোৱা যায় প্লাস জংঘলী খাদ্য গ্ৰহণ কৰা মানৱী নিচিনা ভিখাৰীও আমাৰ অসমতে পোৱা যায় ঠিক একেদৰে আমাৰ অসমত টেলেণ্টৰো অভাৱ নাই যি টেলেণ্ট দেখি চাইনাও হাৰ মানিব আৰু দুদিনমানৰ পাছত আৰু কেইদিনমানৰ পাছত চাইনাই ভাৰতক ক'ব যে অসম নামৰ ৰাজ্যখনত যিকেইটা টেলেণ্ট থকা মানুহ আছে ন সেইকেইটা আমাক দি দিয়া একেচৰে ঘিউ হাতত লাগি আহিব বাপেকে এই কুকুৰাৰ পুতেক টেলেণ্ট মানে এনেকুৱা টেলেণ্ট যিটো টেলেণ্ট তুমি মই ধৰিব নোৱাৰিম যে আমি কৰি কি আছো আমি পিছ পৰি আছো নে হিহঁত আগবাঢ়ি আমি এনেকে মূৰে কপালে খাত দি ভাবিব লাগিব কেলা আমি কৰি কি আছো মানে সব দেখোন আগবাঢ়ি গৈ আছে তো বলা ইয়াৰ ভদ্ৰ মানুহৰ নিচিনা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সুন্দরী বিশ্ব সুন্দরী রূপ সুন্দরী চান্দা মার্কেট বজার ঠান্ডা মাথা হয়েছে গরম মাছ হয়েছে নরম বেশি আছো রৌ চিঞৰি চিঞৰি কও 50 টকা পোৱা সোনকালে লোৱা আৰু ঘৰত যায় বনাই খোৱা এই দাদাজনৰ মাৰ্কেটিং স্কিলটো বহুত বেলেগ অৰ্থাৎ বেলেগতকৈ বহুত বেলেগ অৰ্থাৎ আমাক ডিম্পুদাই কৈ থৈছে যে সদায় অলপ বেলেগতকৈ বেলেগ কৰিবা আৰু সেই কথাষাৰ আজি আমাৰ এই দাদাজনে আখৰে আখৰে পালন কৰিছে এই দাদাজনে ন গোটেই মাছৰ মাৰ্কেটটোত জুই লগাই দিলে অসমীয়া দেখাৰ কথা আছে যে কপালত নাথাকিলে তেল কৰি লাভ নাই চেল বেল কৰা ধান্দাৰ খেল তেহে মিলিব পইচাৰ মেল সময় সুবিধা পালে দাদাৰ মাছৰ মাৰ্কেটখনত এবাৰ ভুমুকি এটা মাৰিবা তোমালোকে এইগৰাকী হৈছে কুইজৰ কুইন গৰাকীক দেখি মোৰ এটাই লাগিছে যে এই হোচৰ চাক্কাৰত বেহুচ হৈ নগলেহে আছে এই মই দিদিগৰাকীক এতিয়া কওঁ যে ৰাতি শুতে অকণ সাৱধানকৈ শুবা কাৰণ ৰাতি তোমাক বিচনাৰ পৰা ডান্সি দিয়া ডান্সে কেতিয়া উঠাই লৈ যায় সেইটো ভাবিয়ে নাপাবা মোক যদি কোনোবাই আহি পেলাই সোধে তই ইণ্ডিয়াৰ বেষ্ট ডান্সাৰ এৱাৰ্ডটো কাক দিব লাগে মই চিধা এই বাইদেউগৰাকীৰ ওচৰত লৈ যাম তেওঁক গজব বেজতি এতিয়া আমি যিগৰাকীক চাইলো এইগৰাকী হৈছে আমাৰ বাবা ৰামদেৱৰ জীয়েক তোমালোকে নিশ্চয় ধৰিব পাৰিছে এইটো ডেন্সৰ নাম হৈছে বেলি ডেন্স মই কিন্তু আজিহে শুনিছো তোমালোকে আজিহে শুনিছা নে আগতেও শুনিছা মোক কবা আৰু কি কি ডান্স নাথাকে আৰু এইটো ডেন্সত অকল পেটটো নিহিলে লগত যে আৰু কি কি হিলি আছে ঠিক নাই बड़ा हरामी हो बेटा सुनमानी बेटा তুমি এত পানে সুনমানি কেলা সুনমানি কেলা ওই বেটা সুনমানি কেলা সুনমানি কেলা তুমি সুনমানি সুনমানি কেলা এই পোৱালিটো কথা কি শুনি বহুতে আছে হাঁহি উঠিবই কাৰণ সৰু পোৱালি যেহেতু তাৰ কথা কিটা শুনি মোৰো হাঁহি উঠিছে কিন্তু কথাটো হেতু নহয় পোৱালিটোৰ ওচৰত থকা বাইদেউকেজনীক মই ক'বলৈ বিচাৰিছো বহুত ভাল কথা শিকাইছে দিয়কচোন গজব বেজতি মেইনলি কথাটো হৈছে মানে হাঁহা কথা নহয় এইটো হাঁহি আমি উৰুৱাই দিয়া কথা নহয় আচলতে কণমানি শিশুসকল হৈছে আমাৰ উঠি অহা নতুন প্ৰজন্ম এনেকে ন বাইদেউকেইজনীয়ে যে বেকত থাকি ভিডিঅ'টো আঁৰত থাকি পেলাই যে হাঁহি হাঁহি মজা লোৱাতকৈ মানে বেয়া কথাখিনি শিকাই হাঁহি পেলাই মজা লোৱাতকৈ কিবা এটা ভাল কথাওতো শিকাব পাৰিলে হয় কিন্তু নাই শিকোৱা নাই আচলতে বেয়া কথা শিকাইছে শিকাই পেলাই ৰখ লৈ আছে সৰু সৰু উঠি অহা নতুন প্ৰজন্মক সৰুতে এইবিলাক কথা শিকাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি বা পোষ্টটো আপলোড কৰি পেলাই মানে কি আদৰ্শ আপোনালোকে গঢ় দিব বিচাৰিছে মোক সেইটো কুৱেশ্যনৰ আনচাৰ লাগে এগালমান ল'ৰা ছোৱালী জন্ম দিলেই নহয় সিহঁতক শিক্ষা দিয়ক আপোনালোকে নিজেও অলপ শিকক আৰু এনেকুৱা শিক্ষা দি পেলাই ল'ৰাক আপোনালোকে কি বুজাব বিচাৰিছে মানে আৰু মই ধিক্কাৰ জনাইছো এনে মাক দেউতাকক যে নেকি এনেকুৱা ধৰণৰ কথা শিকাই ছ'চিয়েল মিডিয়াত পোষ্টটো শ্বেয়াৰ কৰিছে সাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ কলে মাৰিবা নেকি চেণ্ডেল
চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ ক'লেও আই লাভ ইউ ক'লে মই কেতিয়াও নামাৰো তোমাক চেণ্ডেল তো এইকাৰণে কৈছোঁ কাৰণ মোক এজনী বহুত প্ৰয়োজন হৈ আছে চ' তুমি যেতিয়া আই লাভ ইউ ক'লা আৰু মই জানিব লাগিব তুমি মোৰ লাইফত আহি গ'লা समझ रहे हो आप समझ যিকেইজনীয়ে ভিডিঅ'টোৰ আঁৰত হাঁহি আছে ন খিখিদাই হওক বা হাঁহি আছে তেনেকুৱা ধৰণে চ' সেইকেইজনীৰ কাৰণে মোৰ এইটো লাইন শুনা তোমালোকে পিন্ধা নাই চেণ্ডেল পিন্ধিছোঁ জোতা দিম নেকি গোটেইকেইজনীক চৰ এটা এটা আৰু ফাইনেলি গাইজ নিউ ফেশ্বন আহি গ'ল মই গম পোৱাই নাছিলোঁ মই ভিডিঅ'টো চোৱা পাছতে গম পাইছোঁ বে নিউ ফেশ্বন আহি গ'ল এতিয়া পৰা কাৰেণ্ট গ'লেও কোনো টেনশ্যন নাই 24 আৱাৰ্ছ জ্বলিয়ে থাকিব আমাৰ এই কেলা ল'ৰাকেইটাৰ কাৰণে এনেকুৱা ড্ৰেছ নোলায় পাল अरे कहना क्या चाहते हो যদি ওলালে হয় ন মই এনেকুৱা এযোৰ ড্ৰেছ পিন্ধি মোৰ গোটেই জীৱনটো উজ্জ্বল কৰি পেলালো হয় মানে বহুত অন্ধকাৰ হৈ গৈছে জীৱনটো উজ্জ্বল কৰাৰ উদ্দেশ্যেৰে আজি ভিডিঅ'টো ইমানখিনিলৈকে আছিলে যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু মেইন থিংটো হৈছে যে ছাবস্ক্ৰাইবটো কৰি দিবা লাগিলে এইটো হাতেৰে কৰা ভৰিৰে কৰা বা হৃদয়েৰে কৰা বা হাতুৰি মাৰিয়ে কৰা ডাজ নট মেটাৰ আৰু লগতে বেল আইকনটো অলত প্ৰেছ কৰি দিবা তো আজিলৈ এৰিলোঁ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লুপাই জয় অসম